বন্ধুসকল আমি তলৰ পৰা 1 ইঞ্চি দূৰত চিন এটা দি ল'ম। তাৰপিছত আমি 4 ইঞ্চিত চিন এটা দিম। তাৰপিছত আমি ঠিক মাজত আমি 1.5 ইঞ্চিত চিন এটা দিম আৰু এনেকৈ আমাৰ 4 ইঞ্চিৰ মাজত ঠিক 2 ইঞ্চিত চিন এটা দিম। তাৰপিছত আমি সমানে স্কেলেৰে আঁচ দি ল'ম। এনেকৈ আমি আঁচ দি ল'ম সমানে। তাৰপিছত এনেকৈ হাতেৰে অলপ ৰাউণ্ড কৰি দিম। মাজৰ চিনটোলৈ আমি উঠাই দিছোঁ, বাকী দুই চাইডে কোণা কৰি দিছোঁ। এইবাৰ আমি কেঞ্চিৰে কাটি দিম। বন্ধুসকল, এই চটা আমাৰ লাইলিং হয় আৰু এই চটা আমাৰ মেইন পাত্তা হয়। আমি আগতে লাইলিং চটা কাটি লৈ তাৰপিছতে আমি মেইন পাত্তাটো কাটি লৈছোঁ। বন্ধুসকল, মেইন পাত্তাটো আমাৰ তলত থাকিব আৰু লাইলিং চটা ওপৰত থাকিব। আৰু এনেকৈ আমি মাজৰ কাটাখিনিৰ ওপৰেদি এক চাপত এটা চিলাই লগাই ল'ম। বন্ধুসকল, চিলাইটো যাতে সমানে এক চাপত হয় চাইডে চাইডে। ইয়াৰ পিছত আমি মাজৰ কাপোৰখিনি কাটি উলিয়াই দিম। আমি এইখিনি সমানে কাটি এনেকৈ মাজৰ কাপোৰখিনি আমি উলিয়াই দিম। তাৰপিছত আমি কোণাটো অলপমান কাটি দিম আৰু গোটেই চাইডটোতে অলপমান কাটি দিম। তেতিয়া আমাৰ ওলোটাই দিলে আৰু কুচি খাই নাথাকে। এবাৰ আমি কাপোৰখিনি উল্টাই দিছোঁ এনেকৈ। তো আপোনালোকে চাব পাৰে ধুনীয়াকৈ আমাৰ ডিজাইনটো উঠি গৈছে। এবাৰ আমি হাতেৰে অলপমান ভালকৈ বহাই ল'ম। তো হৈ গ'ল আমাৰ ডিজাইনটো ওলোটোৱা। এইবাৰ আমি চাইডে চাইডে এটা চিলাই লগাই ল'ম। বন্ধুসকল, এইবাৰ আমি গোটেই চাইডটোত এটা চিলাই লগাই ল'ম, এনেই টেম্পৰেৰী চিলাই। বন্ধুসকল, এইবাৰ আমি বিট মাৰিম। এইটো বিট বজাৰত কিনিবলৈ পায়। এইটো আমি ওপৰত চাইডে চাইডে লগাই ল'ম। বন্ধুসকল, আমাৰ এইটো বিট লগোৱা হৈ গ'ল। এইবাৰ আমি হাতৰ মুখনিত কাপোৰৰ বিট মাৰিম। তো এই চটা আমাৰ বিটৰ কাপোৰ। এইটো আমি এটা জোখ কৰি কাটি ল'ম। বহুত ডাঙৰ নাকাটিব, অলপ সৰু হ'লে বিটটো ভাল হয়।
তো আমি এটা জোখ কৰি কাটি ললোঁ। বন্ধুসকল, এতিয়া আমি সৰু সৰু 3ডালমান ৰছী ব্যৱহাৰ কৰিম। এইটো ৰছী দোকানত কিনিবলৈ পায়, ঠিক মাজত আমি 3ডালমান ৰছী ব্যৱহাৰ কৰিম। এইবাৰ আমি ছাইডটো সৰুকৈ মুখি দিম। এইবাৰ আমি মুখনিৰ বিটটোৰ কাৰণে এইটো ৰছী ব্যৱহাৰ কৰিম। আপোনালোকে দোকানত কিনিবলৈ পাব এইটো ৰছী। এইটো ৰছীটো দিলে বিটটো ধুনীয়া গোটা হয়। আমি ইয়াতে এক চাপত আৰু এটা চিলাই মাৰি লগাই ল'ম। বন্ধুসকল, ৰছী কেইডালৰ লগত আমি সৰু সৰু 3টামান টোপ ব্যৱহাৰ কৰিম। কাপোৰ চটা মই কাটিয়ে থৈছোঁ, যিহেতু 4 ইঞ্চি দীঘলটো লৈছোঁ। আপোনালোকে চাব পাৰে 4 ইঞ্চি দীঘল আৰু 3 ইঞ্চিমান বহল। তো এই জোখত আপোনালোকে এনেকৈ পাতৰ নিচিনা কাটি ল'ব। তাৰপিছত চিলাইটো লগাই দিলে এনেকৈ 2 ভাঁজ দিব। 2 ভাঁজ দি অলপমান নখেৰে এনেকৈ ঘঁহি লৈ ওপৰত ৰছীডাল বহাই দি এনেকৈ সমানে জাপি আকৌ এক মুটকা 1/2 ইঞ্চি মানত মাৰি দি চিলাইটো মাৰি দিলেই হৈ গ'ল। তো এনেকৈ আমি তিনিওডাল টোপ লগাই ল'ম। তো বন্ধুসকল, হৈ গ'ল আমাৰ টোপকেইটা লগোৱা। এইবাৰ আমি ওলোটাই ল'ম। এইটো এটা চিম্পুল ডিজাইন আছিল। আজি হাতৰ বহুত ডিজাইন দিব পাৰি, বহুত ধৰণৰ ডিজাইন আছে। আহিম আমি বেলেগ বেলেগ সময়ত লৈ। তো আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি যিবোৰ ভিডিঅ' দিওঁ আপোনালোকে তৎক্ষণাত পায় আৰু চাব পাৰে। তো বন্ধুসকল, এই চিষ্টেমতে এই একেই নিচিনাকৈ আমি সিফালৰ হাতখনো বনাই লৈছোঁ। চাব পাৰে। আজিলৈ এৰিছোঁ। ধন্যবাদ।